ডাঙৰীয়া এইখন গোসাইগাঁও টাউনত নাহিব তেতিয়ালৈকে আমি বন্ধ উত্তোলন নকৰোঁ, তেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহ'ব। থানায় ফোন করো না, থানায় ফোন করো। আইনখন কেবিনেটত পাইছিবলগীয়া বিটিআৰ কেবিনেটত যে গোসাইগাঁৱৰ পৌৰসভাৰ সভাপতি আজিৰে পৰা চিৰকালৰ কাৰণে বড়ো সম্প্ৰদায়ৰ মানুহ হ'ব নোৱাৰিব। থানায় ফোন করো, থানায় ফোন করো। ওই কমল, থানায় ফোন কর না। এটাৰ পর এটা অত্যাচার চলি আছে। আপোনালোকে জানে যে দোয়া কিছুদিন আগত দোয়া কেইটামান বছৰ হৈ গ'ল। আমাৰ গোসাইগাঁৱৰ এজন বেংগলী সম্প্ৰদায়ৰ ইমান নিরহ ল'ৰা ছিল, তাক দিন দুপৰতে মৰিয়াই হত্যা কৰিছিল। তেতিয়াৰ পৰা আমি ন্যায় পোৱা নাই। এতিয়াও যোৱাকালি যিটো প্ৰফুল্ল ইছলাৰী ডাঙৰীয়াই তাৰ পোহনীয়া গুণ্ডা দি আমাৰ এজন সৰু পাচলি ব্যৱসায় কৰা দোকানদাৰক মৰিয়াই হত্যা কৰিব চেষ্টা কৰিছিলে। এই ঘটনা আমি তীব্ৰ নিন্দা কৰিছোঁ। আজি যেতিয়ালৈকে প্ৰমোদ বৰা ডাঙৰীয়া এইখন গোসাইগাঁও টাউনত নাহিব তেতিয়ালৈকে আমি বন্ধ উত্তোলন নকৰোঁ, তেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহ'ব। কাৰণ প্ৰফুল্ল ইছলাৰী ডাঙৰীয়াই মানে কেতিয়াবা কোনটা বাহিনী আনি আমাৰ দোকানদাৰবিলাকক হেৰেছমেণ্ট কৰে, মাৰপিট কৰে, এইটো সংঘাত আমি আছোঁ। আৰু আমাৰ এটা ডিমাণ্ড আছে, যোৱা ৰাতি 6জনক আটক কৰিছে, মানে আৰু আছে 6জন নহয়, কেৱল আৰু বহুত মানুহ আছে। এই সকলোকে কৰায়ত্ব কৰিব লাগিব আৰু উচিত শাস্তি দিব লাগিব। আৰু মোৰ এটা বিশেষকৈ ডিমাণ্ড আছে, যেতিয়ালৈকে কেবিনেটত পাছ হ'ব লাগে আইনখন কেবিনেটত পাছ হ'বলগীয়া বিটিআৰ কেবিনেটত যে গোসাইগাঁৱৰ পৌৰসভাৰ সভাপতি আজিৰে পৰা চিৰকালৰ কাৰণে বড়ো সম্প্ৰদায়ৰ মানুহ হ'ব নোৱাৰিব।